গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আৰু আজি আছে আমাৰ গাঁৱত মানে ফুটবল খেল ফাইনেল আছে, আগৰ পৰা হৈ আছে, আজি ফাইনেল আছে। আৰু ফাইনেলত আছে তিনিচুকীয়া গাঁও আছে আৰু গৌধিয়া আছে। আৰু খেলখনত কি হয়, কোন জিকে কোন হাৰে চব সকলো দেখাই গৈ থাকিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু মোৰ বেগত আছে তুষা আছে, আৰু এইটো সৰু চুনা মানে চিৰঞ্জীৱ, আৰু আছে শশাংক, আগত আছে বিবেক আছে, এইটো বিবেক পানী বটল ইমান দাঙি গৈ আছে। কোন জিকিব আজি খেল কওক? আজি তিনিচুকীয়াকে হাৰিব। জিকিব। তই কোন জিকিব কওক? মই চবতে চাপৰ্ট কৰিছোঁ। চবতো। আৰু তই কোন জিকিব? গৌধিয়া জিকিব। আগত সুধোংগে কোন জিকিব। এতিয়া ক'ব নোৱাৰি এতিয়া ক'ব নোৱাৰি কোন জিকিব কয়। কোন জিকিব এনেই অনুমান এটা গৌধিয়া জিকিব। গৌধিয়া জিকিব। এইখিনি কি লগ আছে? মদৰ বটল। মদৰ বটল নি পানী বটল? মদৰ বটল। কোন জিকিব ভাইটি? কোন জিকিব? গৌধিয়া জিকি যাব। চব মানে গৌধিয়া ছাপৰ্টত আছে, আৰু মই চবতে ছাপৰ্ট আছোঁ। কোন জিকে কোন হাৰে পাছৰ কথা। আৰু আমি খেলখন আপোনালোকক দেখুৱাম, মানে মাজে মাজে ক্লিপ অলপ দেখুৱাম। আপোনালোকে শেষলৈকে চাই গৈ থাকিব। আৰু নতুন আহিছে যদি ভিজিট কৰিছে চেনেলটো, লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আৰু ঠিক আছে ব'লক, আমি এতিয়া খেলতে লগ পাম। আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মানে 150 মিটাৰমান দূৰ হ'ব। আৰু ঠিক আছে, আমি ব'লক পানী বটল দাঙি গৈ আছোঁ, তালৈ লগ পাম। আৰু এতিয়া আমি পাই গৈছোঁ, মানে ফিল্ডখন পাই গৈছোঁ। এইফালে আছে মডেল মানে আমাৰ হস্পিটেল এখন, মানে হস্পিটেল চাওক আমাৰ ওচৰতে আছে। মানে বহুত সহজ হয়, মানে কিবা কিবি হ'লে মানে আমাৰ কাৰণে ভাল। আৰু এইফালে আছে দোকান, আৰু এইফালে ফিল্ডখন আগত গৈ একেবাৰে দেখুৱাইছোঁ। মানুহ আহিছে লাহে দিয়ে, ব'লক একেবাৰে আগত লগ পাম। আৰু আমি এতিয়া পাই গ'লোহি ফিল্ডত। এইফালে চাওক মানুহ আহিছে লাহে দিয়ে, এইফালে এলাউন্স কৰিছে ভাষণ মাৰিব। মানে ভাষণটো আমি মৰাটো ইমান নদৰ্শাম বাৰু। মানে এইফালে চাওক একেবাৰে ফিল্ডৰ মাজতে বহি লওঁগৈ, ধুনীয়াছে দেখুৱাই গৈ থাকিম। আৰু কথা ইমান লেকচাৰ নামাৰো, দেখুৱাম আৰু খেলখন। আৰু জমনি বহুত হ'ব, চাই থাকিব আপোনালোকে। বিশিষ্ট সমাজসেৱক তথা ক্ৰীড়া সংগঠক रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं, सोके। শ্ৰীযুত প্ৰদীপ কুমাৰ। ইয়াৰ পিছতে আমি তোক নিপিন্ধাই নি? মঞ্চলৈ জনাইছো চান্দনী বিচাৰিছো আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ কাৰ্যকৰ্তাসকলে। ইয়াত এতিয়া মানে গামোচা পিন্ধা হৈছে, গামোচা মোক এখন পিন্ধালে হয়। আৰু কজা চাহ জেগা যা ক'লা হবি নি? আৰু মই ইয়াতে বহি ল'লোঁ, মানে কথা এটা ক'বৰ কাৰণে বহি লৈছোঁ। আৰু ৰ'দো দিছে কাৰণে বহিছোঁ। মানে ফাৰ্ষ্ট প্ৰাইজ দিছে, কিমান দিছে ঐ? কিমান দিছে? অঁ 12,000 টকা দিছে। আৰু ছেকেণ্ড প্ৰাইজ 7,000 টকা দিছে। আৰু প্ৰথম জইন কৰোঁতে যেতিয়া লৈছিলে 1100 টকা লৈছিলে। মানে যেতিয়া প্ৰথম মানে টিমটো জইন কৰিব আহিছিলে খেলিবৰ কাৰণে, যেতিয়া 1100 টকাকৈ জইন ফিজ লৈছিলে। আৰু ফাৰ্ষ্ট প্ৰাইজ দিব 12,000 টকা, আৰু ছেকেণ্ড প্ৰাইজ দিব 7,000 টকা। যোনে লৈ যাব 12,000 টকা, 7,000 টকা। ফাইনেলত যোন জিকে 12,000 টকা, মানে আৰু ফাইনেলত হাৰাখিনি আৰু 7,000 টকা। যোনে লৈ যায় পূৰা মজা কৰি ল'ব। আৰু আপোনালোকে ভিডিঅ'টো সকলোৱে চাই গৈ থাকিব। আৰু বহুত জমনি হ'ব কৈ আছোঁ। আৰু এইফালে মানে লেকচাৰ মাৰি আছে, লেকচাৰ মানে ভাষণ দি আছে। ভাষণৰ আৱাজটো নাহিব পাৰে ভালকৈ, সেইটো কাৰণে। আৰু মানে এতিয়া কেমেৰাটো অফ কৰি দিছোঁ, একেবাৰে খেলখনতে দেখুৱাম। আৰু জমনি হ'ব, বহুত জমনি হ'ব, চাই থাকিব। আমি ইয়াতে বহি আছো এতিয়া, মানে গেলেটিকত বহি আছো। এইফালে চব মানুহ বহুত হৈ গ'ল। মানুহ মানে বহুতে ফাইনেলৰ মানুহ বহুত আছে। কোন জিকিব? ই অপজিট টিমত আছে আমাৰ। কোন জিকিব? গৌধিয়া। ৰঙাটো গৌধিয়া। এইটো মান ইয়াত ধৰি মেলি কোন জিকিব? আৰু খেল ষ্টাৰ্ট হৈ গ'ল। সেইফালে বোম ফুটুৱাই আছে, ফটকা ফুটুৱাই আছে। আৰু এইফালে খেল চলি আছে। সেইফালে চা বল গৈ আছে। উই গ'ল বল।
তোক দেখাই নাই তই কোন ঘৰত আছ দেখ কোন টেষ্ট নাই দেখাই নাই এনেকে মাৰিলে ন বল গায় গোটেই ৰাউণ্ড চা না তই কমিটি গোটেই ৰাউণ্ডে ৰাউণ্ডে ঘূৰি আছ ঘূৰিবই তেতিয়া খাম তেতিয়া লগ পাব লাগিব তেতিয়া দিম ফাইনেলত জিকিলে দুইটা টিমে ট্ৰফি পায় কিয় ফাৰ্ষ্ট প্ৰাইজ চাবলৈ প্ৰাইজটো পালে ভাল আৰু পাৰিবি না সিয়া মানে সি একেটা কেছতে গলি তথাপি আকৌ গল বেয়া গল দিছিল দেই গাইছ ফালি দিছিলে গল মাৰি মাৰি এইটো মহ বলছে একদম উই মাৰিলটন গ্ৰীণ কাৰ্ড মানে সেউজীয়া কাৰ্ডখন দিলে পালে এতিয়া 7 নম্বৰটো পালে আৰু এতিয়া ফাউল বল হৈ গ'ল ফাউল বলটো মাৰিব এতিয়া কেনেকৈ মাৰিব চাই থাকিব এইটো মই ট্ৰেইনিং মই দিছিলোঁ আগতে এই ট্ৰেইনিং মই দিছিলোঁ মাক ঐ 1 2 3 গো লেটছ গো মাৰিলে একদম এনে আউট বল কৰিলে এইফালে চাওক কি আনিছে চেণ্টাপুজ আনিছে মটন আনিছে খাবৰ কাৰণে খাম আমি এতিয়া কি দিছে মটন দিছে মটন এইফালে ছোৱালী নেগাই পাই গ'ল এইজনী মটন দিছে আমাক মটন দিছে আৰু এই মটন বিলু আমাৰ চামানো মটন থেংক ইউ মটন দিয়াৰ কাৰণে এনেকে বুলি কোৱা হ'লে ঘৰৰ পৰা লৈ আহিলো না মটন গ'লে এই আউট বল কৰিলে বে ঘৰতে মাকক কি ক'লি মানে চিম্বলো নাথাকে পানী মাছটো কি ক'ৰপৰা ডাউনলোড কৰিলি এইটো হেৰি এইটো গুগলৰ পৰা ডাউনলোড কৰা দিবিচোন মোক কাইন মাছটোত বাকীটো ঠিকেই লাগে খালি হেৰিটো চিম্বলটো আহি যায় চিম্বলটো এতিয়া আমাৰ নাহে এইটো মানে থুবল কৰি লাগে বে কণা ধৰি এইটো খকুৱাটো দেখা নাই এই সকুৱা এই চশমা পিন্ধি সকুৱা চুমা দি দে আকৌ এইফালে মেডিকেল মাতিব এতিয়া বেয়াত দুখ পালে চাগে ভৰি চৰি ভাঙি গ'ল নি ইয়াৰ ভাগৰ সেইফালে মেডিকেল দৈ আহিছে পেটুৱা দৈ আহিছে এইফালে এতিয়া মেডিকেল দিব চাওক কা ভৰি ভাঙিছে কা ভৰি না ভঙা শ্বট মাৰিছিলে বে কিন্তু পুনৰ মাৰিবলৈ শ্বটটো মজা শ্বট মাৰিছিলে বে আমি ক্লিপ অলপ দেখাইছোঁ মানে গল দিয়াটো দেখাব লাগিব ন গল নিদিয়াটো নেদেখালে কেনেকুৱা হ'ব আৰু এতিয়া সেকেন্ড ফিল হৈ গ'ল মানে হাফ টাইম হৈ গ'ল এতিয়া আৰু 45 মিনিটকে খেলা আছে আৰু 45 মিনিট আছে মানে চাই থাকিব ভিডিঅ'টো শেষলৈকে কি বকি আছে এইটো চা জিটি বকি থাকে জিটিটো বকিব লাগিব ন আৰু এতিয়া সেকেন্ড ফিল আৰম্ভ মানে হ'ল 2 মিনিটমান হৈ গ'ল মই মানে এফালে ওলাই গৈছিলোঁ সেইটো কাৰণে এতিয়া সেকেন্ড ফিল আৰম্ভ হৈছে চাই থাকক আৰু গ'ল হৈছিলেগৈ অলপতে বাচিলে ৰঙাখিনি গ'ল দিব মানে ৰঙাখিনি হ'ল গঢ়িয়া আৰু হালধীয়াখিনি হ'ল তিনিচুকীয়া গাঁও ৰঙা পিন্ধিছিলে পেনাল্টি হ'ব মানে 0-0 হৈ গ'ল কাৰো মানে গ'ল নহ'লে এতিয়া কোন চাইডে হ'ব পেনাল্টিটো এতিয়া দেখুৱাই গৈ থাকিম জুমিং কৰি পিনে কেনেকুৱা হয় মানে জুমিঙত গম নাপাওঁ কিন্তু সকলোৱে চাই গৈ থাকিব
বালু মেলে এইটো বচাই দিলে দেই, বচাই দিলে। গ'ল দিব নোৱাৰিলে, বচাই দিলে। বচাই দিলে, এইটো বচাই দিলে। দ হৈ আছে এতিয়া। এইটো বাহিৰলৈ গ'লগৈ, বাহিৰলৈ। কি আকৌ দিলে নে এইটো সোমাই মেলিলে খেল জিকি গ'ল। আৰু গাইছ এতিয়া মানে গহীয়া খেল জিকি গ'ল, মানে যোনটো টিম খেল জিকিব বুলি ভাবিছিলোঁ সেইটো টিমটো খেল জিকিলে আৰু ভাল লাগিছে খেলখন জিকিলে আৰু প্লানিকৰ খেলখন জিকিছে মানে। আৰু তিনিচুকীয়াখিনি মানে প্লানিকৰ ভালকৈ সোমিয়াব নোৱাৰিলে, য'তে ত'তে মানে বল বাহিৰত মাৰিছে, ওপৰত মাৰিছে আৰু গ'লকিপাৰ ৰখা আছেও। বহুত ভাল লাগিলে খেলখন চাই। আৰু এতিয়া কিবা প্ৰাইজ বিতৰণ কৰিব, সেইটো নদখাং আৰু মানে বহুত দীঘল হৈ যাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু কিপ এণ্ড ছাপোৰ্ট। আৰু এইবোৰ লেকচাৰ মোৰ নদখাং, কোনে কি পালে এইবোৰ নদখাং আৰু। ঠিক আছে, লভ এণ্ড ছাপোৰ্ট আৰু অন্য ভিডিঅ'ত সোনকালে লগ পাইছোঁ। বাই বাই।